নমস্কাৰ বন্ধুসকল, মই শিৱ বৰুৱা। আজি এটা নতুন ভিডিঅ' সৈতে লৈ আহিছোঁ। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ষ্টাৰ্ট লেট। এতিয়া চাওঁ আহক আমি কেনেদৰে এটা ফটোৰ বেকগ্ৰাউণ্ড অট'মেটিকলি চেঞ্জ কৰিব পাৰোঁ। তাৰ বাবে আমি ক্ৰম বা যিকোনো ব্ৰাউজাৰত যাব লাগিব। চাৰ্চ কৰিব www.remove.bg চাৰ্চ কৰিব। অকণ ৱেইট কৰিব, যিহেতু ইণ্টাৰনেটৰ প্ৰব্লেমৰ কাৰণে জেনেৰেলি শ্ল' হোৱা দেখা যায়। এতিয়া দেখিব পাৰিছে এনেদৰে ইণ্টাৰফেচটো। ইয়াত চিলেক্ট ফটোত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত যিকোনো এখন ফটো বেকগ্ৰাউণ্ড যোনটো চেঞ্জ কৰিব বিচাৰে তাক এখন ক্লিক কৰিব। নৰ্মেলি মই এখন অলৰেডি লৈছোঁ। এইটো অনলাইন ফটো, আপোনাৰ একো এপছ নালাগে, একো কৰিব নালাগে। জাষ্ট আপুনি নৰ্মেলি ৱেবছাইটটো চাৰ্চ কৰিব আৰু ফটোকপি চিলেক্ট কৰিব। আফটাৰ 5 ছেকেণ্ড, মেক্সিমাম 5 ছেকেণ্ড আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ডে চেঞ্জ হৈ যাব। মানে আপুনি কোনো ধৰণৰ এডিট নকৰাকৈ ইটছ অট'মেটিকেলি হৈ যাব। গতিকেলৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মই পালোঁ সৰু টিক্সটো, যিহেতু আজিকালি চবেই ফটো এডিট কৰে। এই চাব, এতিয়া মোৰ ফটোকপি বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব। অলমষ্ট হৈছে আৰু ৰিয়েল ফটোকপি আছিলে কপি, আৰু তলৰ কপি চব অট'মেটিক বেকগ্ৰাউণ্ডটো কাট খাই গৈছে। গতিকে এনেকৈ আপোনালোকে ফটোকপি এডিট কৰিব পাৰিব। এতিয়া ফটোকপি এডিট কৰিলোঁ, কিন্তু মই ডাউনলোড কৰিব লাগিব নহয়। সেই ডাউনলোডৰ কাৰণে তলত ডাউনলোড লিংক বুলি ওলাব, এই ডাউনলোড আপোনালোকে ক্লিক কৰি দিব। ধন্যবাদ বন্ধুসকল। চেনেলটো ছাবস্ক্ৰাইব কৰিব।